নমস্কাৰ এই মুহূৰ্তত আই পৰিছে ৰাজ্যবাসীৰ কাৰণে এখন ভয়ংকৰ গুৰুত্বপূৰ্ণ খবৰ। এখন বেয়া খবৰ আহিছে আপোনালোকৰ কাৰণে। তৃতীয় শ্ৰেণীৰ ছাত্ৰীক কামনাৰ বলি হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে এজন শিক্ষকৰ বিৰুদ্ধে। এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকে সবিশেষ তথ্য জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এখন ভয়ংকৰ জঘন্য খবৰ আহিছে আপোনালোকৰ কাৰণে। অৱহেললৈ মাত্ৰ 8 মাহ বাকী আছিল। কামনাৰ বলি হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে এজন শিক্ষকৰ বিৰুদ্ধে। অৱহেল ল'বলৈ আৰু মাত্ৰ 8 মাহ বাকী আছিল, কিন্তু সেই সময়তে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। সমগ্ৰ শিক্ষক জীৱনৰ ওপৰত গুৰুতৰ অভিযোগ উঠিছে। ছাত্ৰীক যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগ। এগৰাকী তৃতীয় শ্ৰেণীৰ ছাত্ৰীক কামনাৰ বলি হোৱা অভিযোগ শিক্ষকৰ বিৰুদ্ধে। এই ঘটনা সংঘটিত হৈছে লাহৰীঘাটত। শিক্ষক সমাজক কলংকিত কৰা এক জঘন্য ঘটনা বুলি অভিযোগ বহু লোকৰ। শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সানিলে বুলি অভিযোগ এখন মাধ্যমিক বিদ্যালয়ৰ এজন শিক্ষকৰ বিৰুদ্ধে। জানিব পৰা মতে লাহৰীঘাট খণ্ডৰ অন্তৰ্গত মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হৰেশ্বৰ ডেকাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ। যৌন লালসাৰ বুলি কণমানি ছাত্ৰীগৰাকীয়ে সমগ্ৰ ঘটনাৰ কথা প্ৰথম অৱস্থাত লুকুৱাই ৰাখিছিল যদিও পৰৱৰ্তী পৰ্যায়ত পিতৃ মাতৃক অৱগত কৰে। পিছতে ওলাই পৰে লম্পট চৰিত্ৰ শিক্ষকগৰাকীৰ কুচৰিত্ৰৰ কথা। উল্লেখযোগ্য যে এগৰাকী তৃতীয়মান শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে উত্তাল কৰি তোলে বিদ্যালয়ৰ পৰিৱেশ আৰু বিদ্যালয়ৰ কাৰ্যালয়তে আবদ্ধ কৰি ৰাখে শিক্ষক হৰেশ্বৰ ডেকাক। আৰক্ষীক খবৰ দিয়া হয়। ঘটনা সন্দৰ্ভত আৰক্ষী অৰ্ধসামৰিক বাহিনী উপস্থিত হৈ উদ্ধাৰ কৰে শিক্ষকজনক। 59 বছৰীয়া শিক্ষকজনৰ বিৰুদ্ধে এতিয়া ক্ষোভত ফাটি পৰিছে জনতা।